Hi friends, welcome to my YouTube channel DK Dabais Back. আপোনালোকক আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। তো ফ্ৰেণ্ড আহক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোৱে চাবলৈ ফ্ৰেণ্ডছ কলৈ যাই আছো চাই থাকক। আজি শাওনৰ লাষ্ট দিন, সেয়ে মই শিৱ মন্দিৰলৈ যাই আছো। কোনটো শিৱ মন্দিৰলৈ গৈ আছো, ক'ত আছে চাই থাকক সকলোবোৰ। ফাইনেলি আহি পালোঁ শিৱ মন্দিৰ, চাই থাকক। তো গাইছ আমি শুনিবলৈ ওলাইছোঁ শ্ৰী শ্ৰী ধাৰেশ্বৰ দেৱালয় শিলিগুৰিত অৱস্থিত। আপোনালোকে আহিব এই শিৱ মন্দিৰটোত। ফ্ৰেণ্ডছ আপোনালোকেতো জানেই চাগে, এইটো হৈছে নন্দী। নন্দীৰ কাণত মানুহে যি কয় সেইটো ডাইৰেক্ট মহাদেৱে শুনে বুলি কয়। আপোনালোকে কোনে কোনে বিশ্বাস কৰে প্লিজ কমেণ্টত ক'ব, আৰু কোনে কোনে নকৰে ক'ব। দুখাতে মই সেৱা কৰিব টাইমো পোৱা নাই, তো মই সেৱা কৰি লওঁ, তাৰপিছত আপোনালোকৰ দেখুৱাই ৰাখিম, চাই থাকিব।